নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আন এটা ভিডিঅ'লৈ মিক্স আছামিজ ইউটিউব চেনেলৰ প্ৰথম কথা হ'ল আত্মনিৰ্ভৰ অসমৰ এখিনি নিবনুৱাক দিয়া হ'ল এখিনিক বঞ্চিত কৰা হ'ল এই বঞ্চিত নিবনুৱাসকলক যাতে ন্যায় লাভ কৰে এই বঞ্চিত নিবনুৱাসকলে যোগ্য প্ৰত্যুত্তৰ লাভ কৰে ক'ৰ পৰা কি সৃষ্টি হ'ল কিয় তেওঁলোকক নিৰ্বাচন কৰা নহ'ল এই সকলোখিনি আতিগুৰি মাৰি আজি মই ভিডিঅ'টো লৈ আহিছোঁ আশা কৰিছোঁ সকলোৰে বাবে সহায় হ'ব আৰু আশাব্যঞ্জক বাতৰি আনিব আৰু যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব এটা প্ৰথমতে আহক আত্মনিৰ্ভৰ অসমৰ মই প্ৰথমৰ পৰা আহিছোঁ প্ৰথম অৱস্থাত আত্মনিৰ্ভৰ অসমত মুঠ 2,29,228 জনে এপ্লাই কৰিছিল সেই 2,29,228 জনে কিন্তু প্ৰজেক্ট সাবমিট কৰা নাছিল প্ৰজেক্ট কেৱল সাবমিট কৰিছিলে 1,04,097 জন এই 1,04,097 জনে একদম নিজা কষ্টত নিজা অৰ্থ ধন গাঠি ধন ভাঙি শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয় 1,04,097 জনে কিন্তু গাঠিৰ ধন ভাঙি প্ৰজেক্ট সাবমিট কৰিছিলে বিভিন্ন সিএ ওচৰত গৈ পেলাই প্ৰজেক্ট বনাই আনিছিলে গম পায় আপুনি কিন্তু কথা হ'ল কি 1,04,097 জনক কিছু সংখ্যকক প্ৰথমবাৰ যেটো ইন্টাৰভিউ হ'ল তাতে মাতিলে তাৰ পিছত নামাতিলে আটাইতকৈ ডাঙৰ কথা প্ৰথমবাৰে হওক বা দ্বিতীয়বাৰে হওক ইন্টাৰভিউ তাত কোনো ধৰণৰ একো মাৰ্কিং নাছিলে মাত্ৰ ইন্টাৰভিউত এটা বা দুটা প্ৰশ্ন সুধিছে যে তুমি কি কৰিবা কেনেকৈ কৰিবা কোনো ধৰণৰ মাৰ্কিং নথকা ইন্টাৰভিউ এটাৰ জৰিয়তে কেনেকৈ বাছনি কৰিলে প্ৰথম প্ৰশ্ন শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয় খুব বিনয়েৰে আপোনাক জনাইছো সকলো নিবনুৱাৰ হৈ পেলাই এই ভয়েস আজি মই দাঙি ধৰিবলৈ বাধ্য হৈছো এটা কাৰণে তেওঁলোকৰ মুখত কি হৈছে গম পায় একাংশই তৃপ্তি পাইছে ৭৫,০০০ টকা লাভ কৰি পেলাই একাংশৰ কিন্তু অন্তৰত মনত বহুত খুব দুখ লুকাই আছে আমাক লাগে অইন নালাগে কি ভিত্তিত নিৰ্বাচিত হৈছে হেতুহে লাগে আমাক প্ৰথম পৰ্যায়ত ৫০,০০০ মানক বাদ দি দিয়া হ'ল দ্বিতীয় পৰ্যায়ত সেই ৫০,০০০ৰে নিৰ্বাচিত কৰিলে অনলি ২৫,০০০ কি পদ্ধতিয়ে নিৰ্বাচিত কৰা হ'ল আমি মাত্ৰ হেতুৱে জানিব বিচাৰিছো বিনয়েৰে আপোনাক জনাইছো এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচিত যিখিনিক বৰ্তমান সময়ত আপুনি এখন আৰম্ভপূৰ্ণ সভা পাতি পেলাই গুৱাহাটীত আপুনি যিখিনি পইচা দিলে জিলা পৰ্যায়তে হওক বা যি পৰ্যায়তে হওক আমাক এইখিনি ক্ষেত্ৰত আপুনি যিটো প্ৰযুক্তিৰে বা যি পদ্ধতিৰ সহায়েৰে তেওঁলোকক নিৰ্বাচিত কৰিছে তাত আমাৰ কোনো সুধিবলগীয়া নাই কিন্তু এটাই জানিবলগীয়া আছে যিখিনি ওলাই গ'ল যিখিনি নিৰ্বাচিত কৰা নহ'ল তেওঁলোকৰ কি দুখ আছিল তেওঁলোকে কি ভুল কৰিলে এনে যদি মৌখিক যিটো মানে লৈছিলে ইন্টাৰভিউ সেই ইন্টাৰভিউটোত কোনোটো মাৰ্কিং নাছিল যদি মাৰ্কিং থাকিলেহেঁতেন তেতিয়াহ'লেতো আমি গম পালোহেঁতেন মাৰ্কিঙৰ কোনো খেলেই নাই মাৰ্কিঙৰ খেল নথকা ইন্টাৰভিউটোৰ যোগেদি কেনেদৰে বাছনি কৰা হ'ল এইটো আপোনাৰ পৰা মুখ্যমন্ত্ৰী মহোদয় শ্ৰদ্ধাৰ জানিব বিচাৰিছো আপোনাক অনুৰোধ কৰিছো কাটৰে অনুৰোধ কৰিছো কমসে কম সেই নিবনুৱাখিনিৰ অন্তৰৰ মৰ্ম বেদনা উপলব্ধি কৰক প্ৰতিজন নিবনুৱাই আজি এই মই ভিডিঅ'টো এনেই বনোৱা নাই মুখ্যমন্ত্ৰী মহোদয় মই বাৰে বাৰে আপোনাক মই এটা অনুৰোধ জনাইছো কিয় তেওঁলোকক ডিপ্ৰাইভ কৰা হ'ল প্ৰতিজন নিবনুৱাই আজি অন্তৰত মৰ্মবেদনা লাগিছে কিয়নো ৭৫,০০০টো এটা অতি কম টকা নহয় এনেকুৱা কিছুমান দ্বিতীয় পৰ্যায়ত এনেকুৱা পৰ্যায়ত কিছুমান প্ৰাৰ্থীক নিৰ্বাচিত কৰা হ'ল সকলোখিনি নহয় এনেকুৱা কিছুমান প্ৰাৰ্থীক নিৰ্বাচিত কৰা হ'ল যিখিনিয়ে আপুনি দিয়া ৭৫,০০০টো ৫০,০০০ টকা খাই মেলিয়ে উৰুৱাই দিব কিন্তু কিছুমান কৰিম বুলি ভাবি থকা সঁচা অৰ্থত নিবনুৱা থাকি গুচি গ'ল আৰু এতিয়া আপুনি নেক্সট ক'লে যে আকৌ পুনৰ নতুন এপ্লাই হ'ব তেওঁলোকৰ যিখিনি আশা আছিলে ইমানখিনি কষ্ট সেইখিনিতো ধুলিসাৎ হৈ গ'ল আকৌ নতুন এপ্লাইত কি জানি আকৌ বঞ্চিত কৰা হ'ব তেওঁলোকক সেইবাবে আপোনাক মই বিনম্ৰতাৰে জনাওঁ যে এই ক্ষেত্ৰত আপুনি এটা সুদৃঢ় ব্যৱস্থা লওক কি মাৰ্কিং ছিষ্টেমৰ জৰিয়তে কিহৰ জৰিয়তে নিৰ্বাচিত হ'ব একদম সুদৃঢ় এক পন্থ লওক যাৰ এক ভেটি ৰাখক যে আমুকটো লাগিব আমুকটো থাকিব লাগিব আমুক সাক্ষাৎকাৰ হ'ব এনেকুৱা ধৰণৰ এটা ভেটিৰ জৰিয়তে আপুনি প্ৰতিজন যোগ্য নিবনুৱাক এই পইচাখিনি প্ৰদান কৰক তেতিয়া আমাৰ ক'বলগীয়া একো নাই কিন্তু এতিয়া ক'বলগীয়া আমাৰ বহুতখিনি আছে কাৰণ একাংশক ডিপ্ৰাইভ কৰা হৈছে আৰু একাংশক ভাবিব নোৱাৰাৰ ধৰণে এই আঁচনিত একে ৰাতিৰ ভিতৰতে টকা প্ৰদান কৰা হ'ল লিষ্ট বনাই এই লিষ্টখন ডিষ্ট্ৰিক্টেই হওক বা জিলা প্ৰশাসনেই হওক বা জিলা উদ্যোগ যি বিষয়া বা মন্ত্ৰণালয়ে হওক কি ভিত্তিত বনালে আমাক তাৰ সুদুত্তৰ লাগে পুনৰবাৰ কৰিছোঁ শ্ৰদ্ধাৰ আপুনি প্ৰতিজন নিবনুৱাৰে অন্তৰত থকা এজন অতি মৰমৰ মুখ্যমন্ত্ৰী মহোদয় আপুনি সেই মৰমকণ বুজি প্ৰতিজন নিবনুৱাক ইয়াৰ এটা কিবা এটা প্ৰত্যুত্তৰ যোগ্য যিটো সঁচা অৰ্থত প্ৰমাণিত বোলে আমুকটোৰ ভিত্তিত এনেকুৱা কৰা হ'ল কিবা এটা কৰক
যদি নোৱাৰে তেতিয়াহ'লে সেইখিনি আকৌ এবাৰ পুনৰ চান্স এটা দিয়ক নতুনৰ লগত নহয় তেওঁলোকক কিন্তু আগত কৰা কষ্টখিনিৰ বাবদ কিবা এটা তেওঁলোকক দিয়ক তাকে মই অনুৰোধ জনাইছোঁ এই ভিডিঅ'টোৰ যোগেদি মই এটাই মাত্ৰ বিচাৰিছোঁ যে যোগ্য নিবনুৱাজনে এই টকাটো লাভ কৰক অযোগ্যজনৰ হাতত পৰি মদ পানী ভাং চিগাৰেট খাই সেই পইচাখিনি উৰুৱাই দিয়াতকৈ অসমখন যদি কৃষ্টি পথাৰতে হওক বা কৰ্মক্ষম কৰিবলৈ হওক বিভিন্ন কুটিৰ শিল্পই হওক বা বিভিন্ন উদ্যোগৰ ক্ষেত্ৰত আগবঢ়াই নিব বিচাৰিছে তেতিয়াহ'লে যোগ্য মানুহৰ হাতত আপুনি টকা অৰ্পণ কৰিব লাগিব অযোগ্যজনৰ হাতত যদি আপুনি টকা অৰ্পণ কৰে সেয়া হৈছে ৰাজকোষৰ অপব্যয় আৰু আমাৰ অসমৰ কোনোদিন উন্নতি নহ'ব মুখ্যমন্ত্ৰী মহোদয় বিভিন্ন আঁচনি লোৱা হৈছিলে আগত কল্পতৰু আঁচনি লোৱা হৈছিলে বিজেপিৰ যুৱ যিসকল কৰ্মকৰ্তা সেইসকলক 40,000 30,000কৈ টকা দিয়া হৈছিলে কিবা আউটকম আহিল জানো আউটকম আহিবলৈ হ'লে আমি যোগ্য যিজন প্ৰতিভাৱান মানুহ সেইজনক বিচাৰি উলিয়াব লাগিব আপোনাক আৰু এটা অনুৰোধ জনাওঁ যি ৭৫,০০০ টকা যি ২৫,০০০ নিবনুৱাক দিয়া হ'ল তেওঁলোকে কি কৰিছে কি নকৰিছে তাৰ গম পিটি লওক আৰু সঁচা অৰ্থত যদি চাকৰিয়াল হয় আপুনি যি কৈছে চাকৰি লাভ কৰে তেতিয়াহ'লে পইচাটো ঘূৰাই লওক নহ'লে ৰাজ সাহায্য দিয়ক আমি এটাই বিচাৰোঁ যে পইচাটোৰ মিছ ইউটিলাইজ নহওক সঁচা ক্ষেত্ৰত অসমৰ উন্নতিৰ বাবে সঁচা ক্ষেত্ৰত অসমৰ বিভিন্ন ধৰণৰ যি নিবনুৱা সমস্যা সেই নিবনুৱা সমস্যা দূৰ হ'বৰ বাবে এক পদক্ষেপ সুদূৰ প্ৰসাৰী হ'ব কাৰণ এই ৭৫,০০০ পোৱাখিনিয়ে পুনৰ যদি এডিআৰই পৰীক্ষা ইণ্টাৰভিউ দিবলৈ যায় পুনৰ যদি চৰকাৰী চাকৰিৰ পিছত দৌৰে তেতিয়াহ'লে কিন্তু অসম নিবনুৱাই হৈ থাকিব আপুনি কৰা এই আত্মনিৰ্ভৰ আঁচনিখন একেবাৰে প্ৰহসন হৈ পৰিব পুনৰবাৰ লাষ্টত অনুৰোধ জনাইছোঁ উচ্চশ্ৰাব্য হৈছে যদিও ক্ষমা কৰিব মাত্ৰ এটাই অনুৰোধ আপোনাৰ ওপৰত বহুত আশা আছে আপোনাৰ ওপৰত আমাৰ বহুত হেঁপাহ আছে আপুনি সেই হেঁপাহক সন্মান প্ৰদৰ্শন কৰি সেই ডিপ্ৰাইভ হোৱা নিবনুৱাখিনিক এটা সুদুত্তৰ প্ৰদান কৰিব ধন্যবাদ